হেল্ল' এভৰিৱান, কেনে আছে আপোনালোক? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। নতুন এটা ভিডিঅ'লৈ আকৌ আহিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন নতুন ডিজাইন লৈ মই আহি থাকিম। বহুত দিনৰ মূৰত এটা লং ভিডিঅ' লৈ আহিছোঁ। আহকচোন কাপোৰকেইযোৰ চাওঁ। ফাৰ্ষ্ট কাপোৰযোৰ হৈছে এযোৰ ব্লু কালাৰ কাপোৰ। কাপোৰযোৰত মই চৰাই ডিজাইন কৰিছোঁ। এইটো হৈছে ব্লাউজৰ পিচটো। চাওকচোন, এনেকৈ 3টা চৰাই দিয়া আছে বেলেগ বেলেগ কালাৰত। চিলালে মানে আপোনালোকে এনেকৈ হাতত দি চিলাব পাৰে, ধুনীয়া লাগিব, বা পিঠিত দি চিলালেও ভাল লাগিব, পিঠিত দিও চিলাব পাৰে। কাপোৰযোৰ কিন্তু বহুত ভাল লাগিছে। আৰু এই ডিজাইনটোত মই কোনেও আগতে চাদৰ মেখেলা কৰা দেখা নাই। ফুলপাহ চৰাইটো মই প্ৰথম পিণ্টাৰেষ্টত দেখিছোঁ, তাৰ পৰাই মই কাপোৰযোৰ কৰিছোঁ। যদি কোনোবাই চাদৰ মেখেলা কৰিছে তেতিয়াহ'লে মই নাজানো, এইটো মই নাই দেখা। এইটো হৈছে ব্লাউজৰ পিচটো। নেক্সট এইখন হৈছে মেখেলাখন। মেখেলাখন ৰেডি টু ৱেৰ কৰা হোৱা নাই। এইখন চাওক মেখেলাখন। মেখেলাখনত এনেকৈ তলৰ পাৰিটোত চাৰিটাকৈ আছে চৰাই, আৰু তাৰ ওপৰৰ পাৰিটোত এনেকৈ দুটা চৰাই মই দি দিছোঁ, আৰু তাৰ ওপৰতে নাই। চাওক, ধৰিব পাৰিছেনে? আৰু নেক্সট আহিল এখন চাদৰখন। চাদৰখনতো তেনেকৈ আঁচলটো তেনেকৈ চাৰিটা চৰাই দিয়া হৈছে। তাৰপাছতে এনেকৈ দুটাকৈ ছাইডটোতো, এই গোটেই ছাইডটোত মই দুটাকৈ চৰাই দিছোঁ। তাৰপাছত এনেকৈ দুটাকৈ দিয়া আছে, আৰু মাজৰ পাৰ্টটোত এটা দিয়া আছে। এনেকৈ এবাৰ গাত লৈ মই দেখাই দিছোঁ আপোনালোকক। কুচ দিও পিন্ধিব পাৰিব এযোৰ কাপোৰ, ধুনীয়া লাগিব। আৰু ছাইডটোত মই যিহেতু অলপ খালী পাইছিলোঁ, সেইটো কাৰণে ছাইডটোত মই এই চিলভাৰ কালাৰ লেচটো লগাই দিছোঁ। আৰু ইয়াত দহিৰ সলনি মই এটা লেচ লগাইছোঁ। এই লেচটো লগাই দিছোঁ। ইয়াত মণি আছে, মানে দহিৰ নিচিনাই হৈ গৈছে, আৰু এই লেচটো লগাই দিছোঁ। কেনেকুৱা লাগিছে বাৰু কাপোৰযোৰ? আপোনালোকে যদি এনেকুৱা এযোৰ কাপোৰ মোৰ পৰা অৰ্ডাৰ কৰিব বিচাৰে তেতিয়াহ'লে অৰ্ডাৰ কৰিব পাৰে। মোক মেছেজ কৰিলেই হৈ যাব। যদি আৰু ইউটিউবত চাই তেতিয়াহ'লে মোক কমেণ্ট এটা কৰি জনাব, বা মোৰ ইনষ্টা বা ফেচবুকত গৈ পেলাই মোক মেছেজ কৰিলে মই ডিটেইলছটো জনাই দিম। কেনেকুৱা লাগিছে জনাব। নেক্সট এযোৰ মই ফেব্ৰিক কৰা কাপোৰ লৈ আহিছোঁ। গুজৰাটী চিলাই ডিজাইনত মই ফেব্ৰিক কৰিছোঁ। ঘৰত পিন্ধিবৰ কাৰণে এযোৰ কটনৰ হয়, আৰু যিযোৰ এম্ব্ৰইডাৰী কৰা আছিলে চৰাই, সেইযোৰ মিক্স পাটৰ কাপোৰ হয়। এখন মেখেলাখন কেইবাটাও কালাৰ মিক্স কৰি পেলাই মই বনাইছোঁ। মানে মই গুজৰাটী চিলাই কৰা দেখিছিলোঁ, সেই ডিজাইনটোতে মই মাত্ৰ ফেব্ৰিক কৰি দিছোঁ য়েল্ল' কালাৰত, কটনত। ঘৰত পিন্ধিবলৈ বা মাহঁতৰ কাৰণে ওচৰলৈ ওলাই যাবলৈ সুবিধা হয় গৰমত যিহেতু। এখন মেখেলাখন মেলি নেদেখাওঁ, আৰু এনেকৈ ওপৰলৈকে এটা এনেকৈ বুটা দিছোঁ। আৰু এখন হৈছে চাদৰখন। চাদৰখনৰ আঁচলটোত এইটো আঁচলটো, আৰু এনেকৈ ছাইড পাৰি নিচিনাকৈ মই বনাই দিছোঁ। এয়া এনেকৈ ছাইড পাৰি টাইপত কৰি দিছোঁ, আৰু মাজত এনেকৈ এটা বুটা আছে। এনেকুৱাও যদি ফেব্ৰিক কৰা কটনৰ কাপোৰ, অকল এইটো ডিজাইন বুলি নহয়, ফেব্ৰিক কৰা কটনৰ কাপোৰ বেলেগ বেলেগ ডিজাইনত বিচাৰে তেতিয়াহ'লে মোক অৰ্ডাৰ কৰিব পাৰিব। মই আপোনালোকৰ বিচৰা ধৰণে বনাই দিম। আৰু তাৰপিছত এবাৰ দেখাবলৈ লৈছোঁ এই কাপোৰযোৰত আপোনালোকে মোক বহুত বেছি মৰম দিছে। আগতে এনেকুৱা দুযোৰ বনাইছোঁ। এযোৰ 3 নম্বৰযোৰ। ইয়াৰ মেখেলাখন দেখাই নাথাকোঁ, ডাইৰেক্ট চাদৰখনেই দেখাইছোঁ, যিহেতু মেখেলাখনৰ ডিজাইনটো এখন অলপ বেলেগ আছিলে। মানে যিখন মেখেলাৰ পৰা মই এই পুটিখিনি উলিয়াইছোঁ সেইটো বেলেগ আছিলে, বাকী ডিজাইন ছেইম হয়। চাওক, চাদৰখনৰ আঁচলটোত এনেকৈ আছে। মানে যোনখন মেখেলা মই কিনিছিলোঁ ইয়াত লগাবৰ কাৰণে, তাৰ মাজত এই পাৰ্টটোত এনেকৈ আছিলে, এটা ফুলৰ লাইন, অলপ গেপ, আকৌ এটা ফুলৰ লাইন, তেনেকেই মই লগাই দিবলৈ দিলোঁ। সেইটো আঁচলটো, আৰু ইয়াত ৰঙা আৰু মুগা ৰঙৰ দহি বটা আছে। আৰু যিহেতু গেৰুৱা ষ্টাইলৰ হয়, এইটো এনেকৈ এইখিনি বুকু পাৰ্টত আছে। আপোনালোকক দেখাইছোঁ এনেকুৱা ডিজাইনৰ কাপোৰ মই আগতে বনোৱা কিছুৰ, গতিকে আৰু মেখেলা চেখেলা খুলি দেখাই থকা নাই। ইয়াত কিন্তু মাজত আপোনালোকে বনালে এটা জইন কৰিব, কাৰণ মেখেলাখনত 5টাকৈহে থাকে ফুলৰ পাৰি, দুটাটো গুচি যায়। গতিকে
পাছত এই চাদৰখন দেখাবলৈ লৈছোঁ। এই কাপোৰযোৰ মই আগতেও দেখাইছোঁৱেই আপোনালোকক, মাত্ৰ তেতিয়া মই কাপোৰযোৰত দহি বটা নাছিলোঁ, মানে দহি বজনে কি কৰোঁ সেইটো মই ভাবি পোৱা নাছিলোঁ। তাৰপাছত যিহেতু দোকানত মই এই লেচটো পাই গ'লোঁ, মাল্টি কালাৰ লেচটো দহিৰ নিচিনাই লাগে, গতিকে চাদৰখনৰ আঁচলটোত মই এতিয়া বেলেগকৈ দহি নাগাঠি এই লেচটো লগাই দিলোঁ। ভাবিলোঁ আপোনালোকক দেখাই দিওঁ, আপোনালোকেও লগাব পাৰিব। মানে মাল্টি কালাৰ যদি চাদৰ থাকে, মানে অকল এনেকুৱা বনোৱা বুলি নহয়, মাল্টি কালাৰ চাদৰ থাকিলে কেতিয়াবা মানে কিমাননো আৰু সূতাৰে দহি বটিম তেনেকুৱা লাগে ন, তেতিয়া এই লেচটো লগাব পাৰিব। বা এইটো দহি মণিৰে ঘৰত বটিও দিব পাৰি, কিন্তু মই যিহেতু লেচটো পালোঁ সেইটো কাৰণে মই ডাইৰেক্ট লেচটোৱে লগাই দিছোঁ। ইয়াত মই দহি বটা নাই। কেনেকুৱা পালে জনাব। এযোৰ কাপোৰ বনাই আছোঁ, কমপ্লিট হোৱা নাই, ভাবিলোঁ মেখেলাখন দেখাই দিওঁ, যিহেতু মেখেলাখন হৈছেই। এযোৰ কেনেকুৱা লাগিছে বাৰু জনাব দেই। এখন মেখেলাখন, এতিয়ালৈকে মেখেলাখনহে মোৰ কমপ্লিট হৈছে, চাদৰখন কমপ্লিট হোৱা নাই। ভাবিলোঁ দেখাই দিওঁ, কমপ্লিট হ'লে বাৰু দেখাম সম্পূৰ্ণ। আৰু দুপাট্টা ডিজাইনৰ চাদৰ মেখেলা কৰিবৰ কাৰণে মই আৰু এখন দুপাট্টা আনি থৈছোঁ। এখন বনোৱা নাই এতিয়ালৈকে, ভাবিব লাগিব কেনেকৈ দিওঁ বা কি কালাৰ দিওঁ। আপোনালোকে মোক কমেণ্ট এটা কৰি জনাবচোন যে এই দুপাট্টাখনৰ লগত কি কালাৰ কাপোৰ দিলে বেছি ভাল লাগিব, মানে লাইট কালাৰত জনাব, যিহেতু মই যাৰ কাৰণে বনাম তেওঁ বেছি লাইট কালাৰেই পিন্ধে, গতিকে লাইট কালাৰ জনাব যে কি কালাৰ দিলে বেছি ধুনীয়া লাগিব। মোক কমেণ্ট এটা কৰি জনাব দেই। বাই বাই। আৰু আপোনালোকে যদি মোক অৰ্ডাৰ কৰিব বিচাৰে তেতিয়াহ'লে অৰ্ডাৰ কৰিব পাৰে, যিকোনো ডিজাইনতে মই বনাই দিম। আৰু আপোনালোকে কোনযোৰ কাপোৰ চবতকৈ বেছি ভাল পালে মোক জনাবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ আহি থাকিম। আজিলৈ আহিছোঁ, বাই বাই।